আপুনি যদি আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰিছে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ আপোনাৰ লিংকটো সাকসেস হৈছে না ৰিজেক্ট হৈছে হেতু আপোনাৰ মোবাইলৰ সহায়ত কেনেকৈ চেক কৰিব পাৰিব হেতু প্ৰসেস মই আজি আপোনালোকক শিকাই দিম ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব বলক আমি ভিডিওটো স্টাৰ্ট কৰো ইয়াৰ বাবে আপোনাৰ মোবাইলত প্ৰথমতে গুগল ওপেন কৰিব গুগলত গৈ NBSP পোৰ্টেল বুলি সাৰ্চ কৰিব NBSP পোৰ্টেল বুলি সাৰ্চ কৰাৰ পিছত ইয়াত প্ৰথম যেটো অপচন আছে নেশনাল ভোটাৰ সাৰ্ভিস পোৰ্টেল ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব স্ক্ৰল ডাউন কৰি তললৈ অহাৰ পিছত ইয়াত চাব পাৰিব ট্ৰাক এপ্লিকেশন স্ট্যাটাস ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত চাব যে ইন্টাৰ ৰেফাৰেন্স আইডি নাম্বাৰ ইয়াত আপুনি ইন্টাৰ ৰেফাৰেন্স আইডি নাম্বাৰ ইয়াত মই মোৰ ৰেফাৰেন্স আইডি নাম্বাৰটো বহাই দিছো আইডি নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি ট্ৰাক স্ট্যাটাসত ক্লিক কৰিব ট্ৰাক স্ট্যাটাসত ক্লিক কৰাৰ পিছত ইয়াত চাওক মোৰ এতিয়াও সাবমিট হৈ আছে একসেপ্ট হোৱা নাই ৰিজেক্ট হোৱা নাই একসেপ্ট তাত ক্লিক কৰিব চাব পাৰিব ৰিজেক্ট হলেও চাব পাৰিব